নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি প্ৰতিবাদ চলি আছে আৰু তাৰ মাজতেই কৃষক মুক্তিৰ লগতে ৭০টাকৈ সংগঠনৰ সংবাদমেল। এই সংবাদমেলতে সৰব হৈ পৰিছে কৃষক মুক্তি নেতা অখিল গগৈ। বিজেপি আৰু RSSে খেলিছে হিন্দুত্বৰ কাৰ্ড, এই মন্তব্য অখিল গগৈ। কেৱল সিমানেই নহয়, কোনো কাৰণতেই নাগৰিকত্ব সংশোধনী বিধেয়ক বিজেপিয়ে বাতিল নকৰে। সমগ্ৰ পৃথিৱীৰ হিন্দুৰ প্ৰতি তেওঁলোক দায়বদ্ধ, তাৰ কাৰণে নাগৰিকত্ব সংশোধনী বিধেয়ক। এই দুটা কথাই তেওঁলোকে নিৰ্বাচনৰ আগত আটাইতকৈ ওপৰলৈ টুনি আনিব। সেইকাৰণে যিসকল মানুহে ভাবি আছে যে সৰ্বশেষত বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব, এইটো একেবাৰে ভুল ধাৰণা। আপোনালোকে চাব, আমি আগতেই ভৱিষ্যতবাণী কৰিছিলো ৭০টা সংগঠনে, আৰু আজিও আপোনালোকে দেখিবলৈ পাব, আৰু নিৰ্বাচনৰ পূৰ্বে আপোনালোকে বাস্তৱভাৱে ইয়াক আপোনালোকে দেখিবলৈ পাব। বিজেপিয়ে উন্নয়নৰ সকলো ইছ্যু পৰিত্যাগ কৰিব, কাৰণ যোৱা ৪ বছৰত তেওঁলোকে কোনো উন্নয়ন ভাৰতবৰ্ষত কৰিব নোৱাৰিলে, ভাৰতবৰ্ষৰ অৰ্থনীতি সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলালে, আৰু সেইকাৰণে তেওঁলোকে ৰাম মন্দিৰ আৰু পৃথিৱীৰ সকলো হিন্দুৰ প্ৰতি দায়বদ্ধ। এই শ্লোগানৰ কাৰণে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ এই দুটাই তেওঁলোকৰ কেন্দ্ৰীয় কমিটিৰ, বিজেপি RSSৰ কেন্দ্ৰীয় কমিটিৰ মূল নিৰ্বাচনী ইছ্যু হিচাপে তুলি ধৰিব। আৰু দুৰ্ভাগ্যজনকভাৱে সেই কাম আৰম্ভ হৈছে। আনকি দুৰ্ভাগ্যজনকভাৱে আজি গুৱাহাটীতো এনেকুৱা ধৰণৰ ধৰ্মসভা, তথাকথিত ধৰ্মসভা কিছুমান আয়োজন কৰা হৈছে। আনহাতে সৰ্বানন্দ সোণোৱালকো সমালোচনা অখিলৰ। মৌলবাদী কাৰ্যসূচীৰ পৃষ্ঠপোষক হৈছে সৰ্বানন্দ সোণোৱাল। চৰকাৰ আৰু প্ৰশাসনে নিজেই এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক আৰু মৌলবাদী সংঘৰ্ষৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে পৃষ্ঠপোষকতা কৰিছে। সৰ্বানন্দ সোণোৱালে জাতীয় নায়কৰ পৰা গৈ এতিয়া মৌলবাদী কাৰ্যসূচীৰ পৃষ্ঠপোষক ৰূপে পৰিগণিত হৈছে। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে তেওঁ ধৰ্ম নিৰপেক্ষ জাতীয়তাবাদৰ কথা কৈছিলে সদৌ অসম ছাত্ৰ সন্থাত থাকোঁতে, আৰু এতিয়া বিজেপিত গৈ তেওঁ মৌলবাদৰ আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ পৃষ্ঠপোষক, প্ৰধান পৃষ্ঠপোষক ৰূপে অসমত অৱতাৰ লাভ কৰিছে। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা। ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীত সংঘটিত হৈছে মন্দিৰত চুৰি কাৰ্যৰ ঘটনা, আৰু ইয়াক লৈ অখিলৰ প্ৰতিক্ৰিয়া। মন্দিৰৰ চুৰি কাৰ্যৰ আৰোপ আছে সাম্প্ৰদায়িক শক্তি। গুৱাহাটীত যে ব্যাপক ৰূপত মন্দিৰত চুৰি কাৰ্য সংঘটিত হৈছে, এইটো এটা সন্দেহজনক ঘটনা। আৰু গুৱাহাটীত যি ব্যাপক ৰূপত মন্দিৰত চুৰি কাৰ্য সংঘটিত কৰা হৈছে, আমি ভাবো যে এইটো এটা ৰাজনৈতিক পৰিঘটনা। বোধ হয় সমগ্ৰ অসমৰ মানুহক হিন্দু মুছলমানৰ মাজত কাজিয়া লগাবৰ কাৰণে, এক সাম্প্ৰদায়িক মাহোল তৈয়াৰ কৰিবৰ, বাতাবৰণ তৈয়াৰ কৰিবৰ কাৰণে, এক ব্যাপক সংঘৰ্ষময় পৰিস্থিতিৰ সৃষ্টি কৰিবৰ কাৰণে 19ৰ নিৰ্বাচনৰ আগে আগে আৰু পঞ্চায়ত নিৰ্বাচনৰ আগে আগে এটা উত্তেজনা, হিন্দু মুছলমান খ্ৰীষ্টানৰ এক উত্তেজনাৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে বোধ হয় গুৱাহাটী আৰু সমগ্ৰ অসমত এই মন্দিৰত চুৰি কাৰ্যৰ নিচিনা এটা ৰাজনৈতিক পৰিঘটনা সংঘটিত কৰা হৈছে। আনহাতে RSS আৰু বিজেপিক ৰাষ্ট্ৰবিৰোধী শক্তিও আখ্যা দিছে অখিল গগৈয়ে। ৰাষ্ট্ৰবিৰোধী শক্তি যদি এতিয়া আমাৰ দেশত আছে, তেতিয়াহ'লে সেইটো হ'ল আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰবিৰোধী শক্তিটোৱে হ'ল বিজেপি আৰু RSS। আৰু 28 নৱেম্বৰত হোজাইত গণহত্যাগ্ৰহ কাৰ্যসূচী। 28 নৱেম্বৰত হোজাইত আমাৰ এই গণহত্যাগ্ৰহ কাৰ্যসূচীৰ যোগেদি অসমৰ সৰ্বসাধাৰণ সৰ্বোচ্চ ৰাইজৰ মাজলৈ আমি সংগ্ৰামখন লৈ যোৱাৰ পোষকতা কৰিছো। সমগ্ৰ ভাৰতবৰ্ষীৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে আমি ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা এই অনিৰ্দিষ্টকালীন আমৰণ অনশনৰ কাৰ্যসূচী আৰম্ভ কৰিম, আৰু আমি আশা কৰিছো যে ইয়াত অন্ততঃপক্ষে 50জন নাগৰিকে যোগদান কৰিব। এইদৰে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষক মুক্তিৰ লগতে ৭০টাকৈ সংগঠনে। কেমেৰাত দীপাংকৰ সহযোগত জ্যোতিষ পৱন বৰদলৈ, টাইম 8 গুৱাহাটী।